জাষ্ট ৰিচিভ কৰিলোঁ এইটো লক' প'ক' মানে দেউতাইতো লৈ নিদিয়ে আৰু ডাইৰেক্ট লৈ দিয়া মোবাইলটো অলপ বেয়া হৈছে কাৰণে উপায় নাই, মোৰে বেয়া লাগে ফোন কৰিলে কাট খাই যায়। তো ছাৰপ্ৰাইজ বুলি এইটো নতুন বছৰৰ ইয়াত ল'লোঁ বনীক দিম। ছাৰপ্ৰাইজৰ ভিডিঅ' পাব চাগে, বনাব চেষ্টা কৰিম। ছাৰপ্ৰাইজ হয়, মোবাইল নিছোঁ বুলি নকওঁ এইবাৰ। 6GB 64GB ইণ্টাৰনেল 6GB ৰেমৰ। এনেই MRP 18,000 আছে আৰু মই 13,000 পালোঁ। তো এইটো বঢ়িয়া। এতিয়ালৈকে মইহে নিজে ভগা ডিছপ্লে মোবাইল চলাই আছোঁ, নিজে এতিয়ালৈকে মোবাইল লোৱাই নাই, বাছতে মোবাইল পোৱাই নাই। এইটো মই বাৰু চলাম আৰু এমাহমান, তাৰপিছত দি দিম তাইক। বঢ়িয়া লাগিছে ডিছপ্লে, পাতল আছে, বহুত পাতল আছে। অন হৈছে কেমেৰা। চ' শেষলৈকে চাব, শেষলৈকে মই বনাবলৈ চেষ্টা কৰিম ঘৰত গৈ পেলাই, কি হয় বাৰু ৰিয়েকশ্যন। অ'কে, আজিলৈ সামৰিছোঁ। এয়া ওলাই আছোঁ যাবলৈ, এয়া নমলক বাই বাই আৰু আমি ওলাইছোঁ আৰু এতিয়া সন্ধিয়া পামগৈ চাগে আৰু 6মান বাজিব আৰু যৌৱন ধাৰত তোমাৰ পৰশত জীপাল কৰি। মই এতিয়া আহি পালোহি আৰু 4:30 বাজিলে, আৰু ঘৰলৈ বাছ 2 কিলোমিটাৰ আছে। মই এতিয়া তাইৰ লগত প্ৰেংক এটা কৰিম, কি মোৰ মোবাইলটো সোমোৱাই থৈ নতুন খামটোত মোৰ পুৰণা মোবাইলটো ভৰাই থৈ পেলাই প্ৰেংকটো কৰিম, কি হয় চাওঁ ছাকচেছ হয় নে নহয় প্ৰেংকটো। পুৰণা মানে এইটো নতুন মোবাইলৰ খামটো, এইটোতে মই মোৰ পুৰণা মোবাইলটো ভৰাই থ'ম, মানে ভিডিঅ' কৰি থোৱাটো ভৰাই থ'ম। তাৰপিছত তাইক ছাৰপ্ৰাইজ দিমগৈ, চাওঁ কি হয়। এইটো পুৰণা মোবাইলটো, এইটো এতিয়া মই চাইলেণ্ট কৰি পেলাই ইয়াত সোমোৱাই থ'ম এতিয়া। তাৰপিছত নতুন মোবাইলটোৰ ৰিয়েকশ্যনটো চাম, আন্ধাৰে হ'লগৈ। ভিডিঅ'টো কৰি আছোঁ, পিছলৈ কি হয়গৈ। এইটো মোবাইল সেইটো কমলাইটো চালা লয়া না মোলা পট্টা ল পট্টা দিয়ে বহালে নহয় কাক দেখি ধন আহিছিলে হা ধন যাই আছে, তাক দেখি কান্দিব লাগে যায় ধনক নতুন মোবাইল এইটো মোৰ আৰু এতিয়া মোক চাবলৈ দে আকৌ। চেছ চা মোবাইলটো কেনেকুৱা, চা আকৌ খুলি বুলি কভাৰ চাভাৰ।
3 বছৰলৈতো একো নাপাওঁ এতিয়া একো নুসুধিবি আৰু ঐ মা মোবাইল চাই লওঁ মোবাইল এতিয়া কিবা খুজিবি না মোৰ পৰা ধন্যবাদ আৰু 2 বছৰলৈ একো নখুজিবি তই এইটো দাদা চাকৰি কৰি ভনীয়েক বুলি দামী 20,000 টকা মোবাইল দিছে ইয়াৰ মূল্য বুজি পাব লাগিব আয়ুষ্মান হ'ব এয়া কোনো ককায়েকে নিদিয়ে দাদাই কিমান মৰমত দিছে সেই মৰম দাদাক বুজি পাব লাগিব আৰু ভালকে এতিয়া যেনেকে পঢ়ি আছা আৰু বেছি ভালকে দাদাক পঢ়ি দেখুৱাব লাগিব इतनी खुशी मुझे आज तक इतनी खुशी